Hi guys, Banjit Banju Arts YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এখন ধুনীয়া প্ৰাকৃতিক দৃশ্য। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু চেনেলটো যদি আপোনালোকে নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। তেতিয়াহ'লে আমি সোনকালে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আহক। প্ৰথমতে আমি ঘৰটো বনাম কাঠ পেঞ্চিলৰ সহায়ত। এইটো নদীৰ ঘাটটো হয়, ইয়াতে এটা নদী থাকিব আৰু পিছফালে এডাল গছ বনাম আমি। ঠিক এইদৰে ধুনীয়াকৈ গছডাল বনাই ল'ম। তাৰপিছত আমি বনাম এইফালে আকৌ এটা ঘৰ বনাম সৰুকৈ, আৰু এই ঘৰটোৰ পিছফালে অলপমান জংঘল আৰু দুডাল গছ থাকিব। তাৰপিছত আমি পাহাৰ দিম, পাহাৰবিলাক অকণমান দূৰত আছে। আৰু এখন নাও বনাম, নাওখন সৰুকৈ বনাম। তাৰপিছত নদীটোৰ পাৰত কেইটামান শিল দিম আৰু অলপমান জংঘল ডিজাইন কৰিম। আৰু ইয়াতে আমি কালাৰ কৰিম কেমেলৰ অইল পেষ্টেল। আৰু প্ৰথমতে আমি বেগনীয়া দি দিছোঁ আকাশখনত, আৰু তাতে আমি ডাঠ নীলা ইউজ কৰিম। তাৰপাছত সেইখিনি বগা ৰঙেৰে মিলাই দিম। বগা ৰংটো দিলে মিলি যায় বস্তুটো। আৰু এতিয়া পাহাৰকেইখন পাতলাকৈ কালাৰ কৰিম। দূৰত আছে সেইবাবে আমি ৰংবিলাক পাতলকৈ দিম। তাৰপিছত আমি ঘৰৰ ছালকেইখন ৰং কৰিম। প্ৰথমতে হালধীয়া দি দিছোঁ অলপমান, আৰু বাকী অলপমান ঠাই ৰাখিছোঁ সেইখিনি দিম ৰঙা, আৰু তাৰপিছত দিম অলপ ক'লা। এতিয়া ঘৰবিলাক হৈ গ'ল। তাৰপিছত আমি গছ দুডাল কালাৰ কৰিম। গছত হালধীয়া দিম, তাৰপিছত পাতল সেউজীয়া, আৰু তাৰপিছত ডাঠ সেউজীয়া, য়েল', লাইট গ্ৰীণ এণ্ড ডিপ গ্ৰীণ। ঠিক এনেদৰে আৰু অলপ ব্লেক ক'লা ৰংটো দি দিম, তেতিয়া ভাল লাগিব। আৰু ঘৰটোৰ পিছফালে যিখিনি জংঘলখিনি দিম আমি লাইট ব্লু, আৰু তাতে অলপ গ্ৰীণ দিম। তাৰপিছত আমি ডাঙৰ যিডাল গছ আছে সেইডাল দিম। ছেম একে কৰি ওপৰত দিম হালধীয়া, তাৰপাছত পাতল সেউজীয়া, তাৰপাছত ডাঠ সেউজীয়া, আৰু তাৰপাছত দিম গছডাল মাটিয়া, অলপ য়েল' আৰু ব্লেক, ব্ৰাউন, য়েল', ব্লেক, এই তিনিটা। তাৰপিছত আমি দিম গছডালৰ পিছত জোপোহা যিখিনি জংঘল আছে সেইখিনি দিম, আৰু ইয়াতে গছডালৰ পাতত অলপমান ডিপ ব্লু আৰু ব্লেক, তেতিয়া দেখিবলৈ ভাল হয়। আৰু তাৰপিছত এতিয়া আমাৰ গছ আৰু জোপোহাৰ জংঘলখিনি সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি যিখিনি ঘাঁহ আছে সেইবিলাক আমি কৰিম পাতল সেউজীয়া, হালধীয়া আৰু ডাঠ সেউজীয়া। আৰু যিটো ঘৰটোৰ পিছফালে গছ দুডাল আছে সেইটোৰ প্ৰতিবিম্ব আমাৰ পানীত দেখা যাব নদীটোত, সেইকাৰণে ঘৰটো আৰু গছডাল আমি প্ৰতিবিম্বটো অলপ পাতলকৈ এনেদৰে বনাম। তাৰপিছত যিখিনি ঘৰটোৰ ওচৰত ঘাঁহ আছে সেইবিলাক ৰং কৰিম, আৰু যিটো নদীত অহা ৰাস্তা সেইটো ৰং কৰিম মাটিয়া আৰু হালধীয়া। আৰু যিখন কাঠৰ আছে সেইখন কাঠৰ ৰং নিচিনাকৈ দিম। আৰু এতিয়া নাওখন দিম মাটিয়া, ক'লা আৰু
হালধীয়া আৰু প্ৰতিবিম্বটো এনেকৈ বনাই দিছোঁ। আৰু এতিয়া যিবিলাক নদী পাৰৰ ছাইডত পাথৰ আছে সেইবিলাক পাথৰবিলাক দি দিছোঁ। আৰু যিখিনি ঘাঁহ আছে ঘাঁহখিনি এতিয়া হালধীয়া, পাতল সেউজীয়া আৰু ডাঠ সেউজীয়াৰে এনেদৰে দি দিম। আৰু অলপমান যিখিনি অলপ ঘাঁহ আছে সেইখিনি দিম এতিয়া লাইট ব্লু, তাৰপিছত ডিপ গ্ৰীণ, লাইট গ্ৰীণ আৰু ব্লেক এনেদৰে এতিয়া বাকী থাকিলে আমাৰ নদীটো আমি পাতলা যিটো নীলা ৰং আছে লাইট ব্লু দিম আৰু অলপ ডিপ ব্লু এনেদৰে দিম। আৰু লাহে লাহে আমাৰ ছবিখন হৈ উঠিল। যদি আপোনালোকৰ ছবিখন চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন হ'লে, আৰু বেল আইকনটো দবাই দিব। আৰু চৰাই দুটা দি দিছোঁ, তিনিটা দি দিলোঁ চৰাই। এতিয়া যিবিলাক মানে ফিনিচিং হোৱা নাই এইবিলাক ব্লেক কালাৰ কৰি দিলোঁ, অলপ হৈ গ'ল। আৰু এতিয়া যিটো মানে আমাৰ বাউণ্ডাৰীটো মই ব্লেক দি দিম, তেতিয়া দেখিবলৈ ধুনীয়া লাগে। আৰু আমাৰ এতিয়া ছবিখন হৈ গ'ল।